তো গুড মৰ্নিং গাইজ, মই আহি আছোঁ এতিয়া দোকানলৈ। মানে আজি অলপমান দোকান আহিছোঁ বজাৰ কৰিব। মানে কি আপোনাৰ মানে চাওমিনৰ ৰেচিপি এটা হ'ব, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এতিয়া লৈ লওঁ দোকানৰ পৰা ৰিফাইন এটা লৈ লওঁ। নিজে ল'ব লাগে আৰু নিজে লৈ লৈছোঁ আৰু দোকানটো কিবা কামত ব্যস্ত আছে। মই ৰিফাইনটো লৈ লৈছোঁ। তো এয়া দোকানৰ পৰা লৈ আহিছোঁ এইটো চয়া চচ, টমেটৰ চচ আৰু আছে ৰিফাইন। আৰু এয়া চাওমিনখিনি মানে সিজোৱা হৈছে। সিজোৱাৰ আগতে পানীখিনিত অলপমান ৰিফাইন দি ল'ব লাগে, যাতে মানে চাওমিনখিনি যাতে গাত লাগি নাথাকে, এটা এটা হৈ থাকে। সেইকাৰণে তেল দি কেনে পানীতে তেল দি সিজাই ল'ব লাগে। তো এয়া চাওক, সিজোৱাৰ পিছত কি ধুনীয়া মানে এডাল হৈ গৈছে। সেই তেল দি ল'ব লাগে সেইকাৰণে। আৰু নিজৰ জোখমতে পিঁয়াজখিনি মিহি মিহিকৈ কাটি লওক। মানে ধুনীয়াকৈ কাটি ল'ব পাৰে, ধুনীয়াকৈ মিহি মিহিকৈ পিঁয়াজ কাটি ল'ব পাৰে। তাৰপিছত মানে গাত লাগি নাথাকিবৰ কাৰণে এনেই জোকাৰি দিলে হ'ল আৰু। তাৰপিছত তেল দিয়ক কেৰাহীত তেল দিয়াৰ পিছত মানে পিঁয়াজ জলকীয়া এনেকৈ কাটি কেনে মানে এইটো পিঁয়াজটো বেছিকৈ মিহিকৈ নহয়, মানে বেছিকৈ পুৰি যোৱাকৈ নহয়, অলপমান আধা কেঁচাকৈ মানে ভাজিব লাগে। তো দিব পাৰে, যদি আপুনি হালধি অকণ দিব বিচাৰে তেনেহ'লে হালধি অকণ দি দিব পাৰে। নিমখ নিজৰ মানে জোখমতে দিব আৰু কিমান পৰিমাণৰ আপোনাক লাগে নিমখ লাগে। তো নিমখ চিমখ দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি অলপমান লৰাই দিয়ক। লৰাই দিয়াৰ পিছত ৰ'ব খানাটো কিন্তু মই বনোৱা নাই, মোৰ মাহে খানাটো বনাই আছে, মানে চাওমিনৰ ৰেচিপিটো। লৰাই দিয়াৰ পিছত এয়া চয়া চচ দি দিয়ক অলপমান, খুব বেছি নহয় অলপমান পৰিমাণ। তাৰপিছত টমেটৰ চচ দি দিয়ক অলপমান। এইখিনি ধুনীয়াকৈ মানে এতিয়া ধুনীয়াকৈ গুলি ল'ব লাগিব। Had a feeling we had something. Could have seen it in your eyes. Took a second, but I'm right here, waiting for you with open arms. How about you coming closer? We can do my place. Maybe we can try meeting up by 7. You'll be saying over, so it's guaranteed. I'll be forever thinking more about you and me. I don't wanna let you go, I don't wanna let you go, nah. Tell me what you want to know. তো চাওমিনখিনি হৈ গ'লে এয়া চাওক না, দেখিয়ে খাওঁ লাগি গৈছে। আৰু এতিয়া কি ক'ম আৰু, এতিয়া ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু জনাই দিবচোন মানে চাওমিনটো বনোৱা হৈছে নাই।